আজি কিছুদিন আগতে 2022 বৰ্ষৰ ভাৰতৰ টপ 10 বেষ্ট টপ 10 বিদ্যালয়ৰ নাম ঘোষণা কৰিছে আৰু আপুনি জানেনে যে সেই তালিকাত আমাৰ অসমৰ কেইখন বিদ্যালয়ে স্থান দখল কৰিছে বা আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কিমানখন বিদ্যালয়ে সেই তালিকাত নাম দখল কৰিছে আপুনি জানেনে বা আজি কিছুদিন আগতে আমাৰ অসম শিক্ষা মডেলে সমালোচনা কৰি থকা সেই দিল্লী শিক্ষা মডেলৰ কেইখন বিদ্যালয় তাত স্থান পাবলৈ সক্ষম হৈছে সো নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ এই আছামিজ গুৰু নামৰ ইউটিউব চেনেলটোলৈ আৰু আজি আমি আলোচনা কৰিম 2022 বৰ্ষৰ ভাৰতৰ বেষ্ট টপ 10 বিদ্যালয়সমূহৰ বিষয়ে তো বলক দেৰি নকৰি সোনকালে ভিডিঅটো ষ্টাৰ্ট কৰো তো আজি কিছুদিন আগতে আমাৰ ভাৰতৰ 2022 বৰ্ষৰ বেষ্ট টপ 10 অৰ্থাৎ 10খন শীৰ্ষ বিদ্যালয়ৰ নাম ঘোষণা কৰিছে আৰু আজি মোৰ এই ভিডিঅটোত কোন কেইখন ৰাজ্যৰ বিদ্যালয় সেই তালিকাত স্থান পাবলৈ সক্ষম হৈছে আৰু সেই বিদ্যালয় কেইখনৰ নাম কি সেই বিষয়ে আমি আলোচনা কৰিম আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা এই চৰকাৰী বিদ্যালয়সমূহ পৰিচালনা কৰে প্ৰধানকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আৰু আমাৰ ভাৰতত এনেকুৱা চৰকাৰী বহুত বিদ্যালয় আছে যিবোৰে কম ফিজ লয় আৰু তাত ভাল শিক্ষা তেওঁলোকে প্ৰদান কৰে আৰু ইয়াৰ লগতে আমি এটো জানিব লাগিব যে আমাৰ ভাৰতৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে বা বিভিন্ন ৰাজ্যৰ যি শিক্ষা বিভাগ আছে ইয়াৰ মূল উদ্দেশ্য কি তো আমাৰ ভাৰতৰ চৰকাৰী বিদ্যালয়সমূহৰ মূল উদ্দেশ্য হৈছে যে আমাৰ ভাৰতৰ বিভিন্ন যি গ্ৰাম্য অঞ্চলত থকা বা বিভিন্ন অঞ্চলত থকা বিভিন্ন যি আৰ্থিক বা সামাজিকভাৱে দুৰ্বল যি ছাত্ৰ ছাত্ৰী আছে যিসকল পঢ়িবলৈ বা শিক্ষা লাভ কৰিবলৈ ইচ্ছুক হয় তেওঁলোকক যাতে ভাল শিক্ষা প্ৰদান কৰিব পৰা যায় এয়াই হৈছে আমাৰ ভাৰতৰ শিক্ষা বিভাগৰ মূল উদ্দেশ্য মানে যিবোৰ ল'ৰা ছোৱালীয়ে দামী যি প্ৰাইভেট বিদ্যালয় আছে এই প্ৰাইভেট বিদ্যালয়ৰ যি উন্নত মানদণ্ডৰ শিক্ষা এইখিনি গ্ৰহণ কৰিবলৈ অসমৰ্থ এই যি শিক্ষাৰ্থীসকল আছে যিসকল পঢ়িবলৈ ইচ্ছুক তেওঁলোকক বিনামূলীয়া বা কম ফিজ লৈ পিনি তেওঁলোকক ভাল শিক্ষা প্ৰদান কৰাটোই হৈছে ইয়াৰ মূল উদ্দেশ্য আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এই যি চৰকাৰী বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহৰ এখন ৰেটিং লিষ্ট উলিওৱা হয় আৰু এইবাৰো 2022 বৰ্ষৰ এখন নতুনকৈ বেষ্ট টপ 10 বিদ্যালয়ৰ লিষ্ট উলিওৱা হৈছে চাওক আমি এই যি বেষ্ট টপ 10 বিদ্যালয়সমূহৰ নাম চোৱাৰ আগতে আমি এটো কথা জানিব লাগিব যে এই যি বিদ্যালয়সমূহক বাছনি কৰে এই যি বেষ্ট টপ 10 লিষ্টত তেওঁলোকৰ স্থান পাবলৈ সক্ষম হয় বা যি সন্মান তেওঁলোকক আগবঢ়োৱা হয় এই টপ 10 লিষ্টত তেওঁলোকে স্থান পাবলৈ হলে তেওঁলোকৰ বিদ্যালয়খনৰ কোন কেইটা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় তো চাওক এখন বিদ্যালয় এই যি বেষ্ট টপ 10 তালিকা আছে এই তালিকাত স্থান পাবলৈ হলে সেই বিদ্যালয়খনৰ পৰিচালনা সেই বিদ্যালয়খনৰ উত্তীৰ্ণৰ শতাংশ সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনে ধৰণৰ সেই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল কেনেকুৱা সেই বিদ্যালয়খনৰ কেনেদৰে পাঠদান কৰোৱা হয় বা সেই বিদ্যালয়খনৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ কো কাৰিকুলাৰ এক্টিভিটিজৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে নে নকৰে বা বিদ্যালয়খনৰ যি স্পৰ্টছ এডুকেশ্যন আছে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে নে নকৰে বা বিদ্যালয়খনৰ যিসকল শিক্ষাৰ্থী পঢ়ি আছে তেওঁলোকৰ পেৰেণ্টছসকলে তেওঁলোকক সহযোগিতা আগবঢ়ায় নে নবঢ়ায় সেই স্থানীয় লোকসকলে সেই বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় নে নবঢ়ায় আৰু লগতে এই বিদ্যালয়খনে বিভিন্ন ধৰণৰ শৈক্ষিক দিশৰ লগত জড়িত যি বঁটা এনেধৰণৰ বঁটা পাবলৈ সক্ষম হৈছে নে নাই হোৱা তো এই সকলোবোৰ দিশ চালি জাৰি চাইহে তেওঁলোকক এখন বেষ্ট স্কুল হিচাপে বিবেচনা কৰে তো যিকোনো ধৰণৰ বিদ্যালয় এখনক কেতিয়াও এই যে বেষ্ট স্কুল হিচাপে বা বেষ্ট বিদ্যালয় হিচাপে কেতিয়াও তেওঁলোকে বিবেচনা কৰিব নোৱাৰে আৰু এতিয়া আহিলে টপ গভট স্কুল ইন ইণ্ডিয়া 2022 লিষ্ট চাওক এই লিষ্টৰ প্ৰথম স্থানত আছে কেন্দ্ৰীয় বিদ্যালয় অল ইণ্ডিয়া আৰু এই যি কেন্দ্ৰীয় বিদ্যালয় সংগঠন আছে চমুকৈ KVS সম্পূৰ্ণ ভাৰতবৰ্ষতে বিয়পি আছে আৰু আপোনালোকক চমুকৈ মই জনাই থওঁ যে এই বিদ্যালয় পৰিচালিত হয় ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত অৰ্থাৎ MOE আৰু এই সংগঠনটোৱে ধাৰাবাহিকভাৱে এই যি শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ অৰ্জন কৰি আহিছে আৰু দ্বিতীয় স্থানত আছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয় দিল্লী তো আমি দিল্লীৰ এখন বিদ্যালয় এতিয়ালৈকে বৰ্তমান পালো আৰু তৃতীয়ত আছে জৱাহৰ নবোদয় বিদ্যালয় অল অভাৰ ইণ্ডিয়া মানে আমি সকলোৱে জানো যে নবোদয় বিদ্যালয় অল অভাৰ ইণ্ডিয়াতে বিয়পি আছে আপোনাৰ বা মোৰ ঘৰৰ বহুতবোৰ শিশু তাত পঢ়ে বা কেতিয়াবা আপুনিও হয়তো তাত নবোদয় বিদ্যালয়ত পঢ়িব পাৰে আৰু নবোদয় বিদ্যালয় বুলি ক'লে আপুনি বা মই আমি সকলোৱে চিনি পাওঁ তো 4 নম্বৰত আছে স্কুলছ অফ এক্সেলেন্স দিল্লী 5 নম্বৰত আছে সৈনিক স্কুলছ অল অভাৰ ইণ্ডিয়া 6 নম্বৰত আছে নৱযুগ স্কুলছ দিল্লী 7 নম্বৰত আছে সৰ্বোদয়া বিদ্যালয় দিল্লী 8 নম্বৰত আছে GVHSS ফৰ গাৰ্লছ কেৰালা 9 নম্বৰত আছে যাদৱপুৰ বিদ্যাপীঠ ৱেষ্ট বেংগল আৰু 10 নম্বৰত আছে ওৱাক গ্ৰ'ভ স্কুলছ উত্তৰাখণ্ড তো এইখনেই আছিল যিখন এতিয়া বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পালে 2022 বৰ্ষৰ বেষ্ট টপ 10 স্কুলৰ নাম আপোনালোকে এটা কথা মন কৰিলে নে যে মই থাম্বনেইলত যে দিয়া হৈছিল যে আসাম গভৰ্ণমেণ্ট এক্সপ'জড বুলি কিয় এতিয়ালৈকে হয়তো বহুতে বুজিব পাৰিছে আৰু হয়তো বহুতে বুজিবও পৰা নাই যে মই কিয় আসাম গভৰ্ণমেণ্ট এক্সপ'জড বুলি দিছিলোঁ থাম্বনেইলত আজি কিছুদিন আগতে বাতৰি কাকতৰ শিৰোনামা দখল কৰি থকা বা বিভিন্ন ধৰণৰ সমালোচনা হৈ থকা যে অসম শিক্ষা মডেল আৰু দিল্লী শিক্ষা মডেলৰ মাজত যি পাৰ্থক্য আছিল আমি নিশ্চয় চকুৰে দেখিবলৈ পালো যে বেষ্ট টপ 10 লিষ্টত দিল্লীৰ বহুত কেইখন বিদ্যালয়ে নিজৰ স্থান দখল কৰিছে বা দিল্লী শিক্ষা মডেলৰ বহুত কেইখন বিদ্যালয়ে সেই বেষ্ট টপ 10 লিষ্টত স্থান পাবলৈ সক্ষম হৈছে কিন্তু অসমৰ শিক্ষা বিভাগৰ বা অসমৰ শিক্ষা মডেলৰ এখনো বিদ্যালয় তাত স্থান পাবলৈ সক্ষম নহলে তো মেইন কথাটো এইটোৱে যিটো মই আপোনালোকক বুজাব বিচাৰিছিলো তো আমি বিভিন্ন ধৰণৰ চিঞৰবাখৰ কৰি বা বিভিন্ন ধৰণৰ টুইট কৰি পিনি বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত চিঞৰবাখৰ কৰি পিনি একো লাভ নহয় যিহেতু ফেক্টটো হৈছে এইটো যিটো আমি এতিয়া নিজ চকুৰে দেখিবলৈ পালো আৰু আমাৰ বহুত এনেকুৱা মানুহ আছে যিসকলে গমেই নাপায় যে এনেকুৱা এখন লিষ্ট
নলেজটো প্ৰকাশ কৰে বুলি গতিকে এতিয়া নিজেই ভাবক যে সত্যটো কি কিবা এটা কথা মুখেৰে কোৱা আৰু কৰি দেখুৱাৰ মাজত বহুত পাৰ্থক্য থাকে তো আজি মোৰ ভিডিঅ'টোত আলোচনা কৰিবলগা কথা এইখিনিয়ে আছিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত আপোনালোকৰ নিজৰ মতামত জনাব আৰু এনেকুৱা নতুন ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই আছামিজ গুৰু নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত